শুনি শুনি নিজৰে ডান্স কৰিবলৈ মন গৈছে shapawng Manau Poi শিল্পসকলৰ এনেকুৱা এটা ফেষ্টিভেল যোনটো ফেষ্টিভেলৰ কথা আপোনালোকে চাগে শুনা নাই আৰু দেখা নাই আজি এই ফেষ্টিভেলটো দেখাবলৈ মই আহি গ'লোঁ অৰুণাচলৰ বৰডুমচাত আৰু খুবেই এটা ধুনীয়া আৰু ইউনিক ফেষ্টিভেল যোনটো আজি মই আপোনালোকক দেখাম নিশ্চয় চাগে আপোনালোকে এই ফেষ্টিভেলৰ কথা গম পাই ভাল পাব চাই থাকিব আগৰবাৰ কৈ দিছোঁ shapawng Manau Poi আৰম্ভণিৰ পৰা আৰম্ভণি কৰিছোঁ আৰু যোনটো লোকেশ্যন আছে লোকেশ্যনটো এবাৰ কৈ দিছোঁ প্ৰথমতে এয়া হৈছে অৰুণাচলৰ বৰডুমচা আৰু ইয়াতে চেলিব্ৰেট কৰা হয় আমাৰ shapawng চাওক Singhphow নেশ্যনেল ফেষ্টিভেল ইয়াতে তেওঁলোকে ডান্স কৰে এনেকৈ ঘূৰি ঘূৰি ডান্স কৰিব দেই এটলিষ্ট 2 ঘণ্টা 3 ঘণ্টা একদম একেলঠাই ডান্স কৰি থাকে আৰু এই ষ্ট্ৰাকচাৰ দেখিছে নহয় এই ষ্ট্ৰাকচাৰ যদি মই ইজিলি আপোনালোকক বুজাবলৈ যাওঁ অসমীয়া ভাষাত মই স্তম্ভ বুলি ক'ব লাগিব আৰু যদি মই Singhphow ভাষাত তেওঁলোকৰ ভাষাত যদি মই কওঁ তেনেহ'লে হ'ব চিডুং বুলি কয় তেওঁলোকৰ ভাষাত অলপ প্ৰনাউন্সিয়েশ্যনটো মই ইফাল হৈ যাব পাৰে আৰু তেওঁলোকে ছেম আমি যেনেকৈ ধৰক পূৰ্বপুৰুষ পূজো আৰু ধৰক প্ৰকৃতি পূজা কৰোঁ তেওঁলোকে Singhphowসকলেও ছেম পূৰ্বপুৰুষ আৰু প্ৰকৃতিসকলকে পূজা কৰে এইফালে এতিয়া তেওঁলোকৰ মিটিং চলি আছে এইটো সাইডত অডিটৰিয়াম হয় আৰু এইফালে চাওক এইফালে এনেকৈ ধৰক ষ্টেডিয়ামৰ নিচিনাকৈ বহিবলৈ জেগা বনাই দিছে দেই এইফালে আছে ডাইনিং হল ইয়াত ধুনীয়াকৈ মানে ধৰক খাবলৈ বনাই দিয়া হৈছে আৰু কি খাব আপোনালোকে একদম পৰ্কৰ পৰা আদি কৰি যি মন যায় একদম পেট ভৰাই খাব পাৰিব ফাৰ্ষ্ট টাইম মই খাইছোঁ ন সেইকাৰণে মই কৈছোঁ মানে আৰু বহুত টেষ্টি বনাই এতিয়া আপোনালোকক মই দেখুৱাই দিম বুজাই দিম যে মেল আৰু ফিমেল পুৰুষ আৰু মহিলাসকলৰ ড্ৰেছটো কেনেকৈ পিন্ধে কি নাম থাকে এইটোকে ছয় কয় ছয় ইয়ে নিংৱত ইয়ে পাথাং ইয়ে চিংকেট এইটো চিংকেট অ'কে তেতিয়াহ'লে আপোনালোকৰ যোনটো কোট পিন্ধিছে যে এই কোটটো আপোনালোকৰ ট্ৰেডিশ্যনেল ৱে হয় ট্ৰেডিশ্যনেল কোট আছে এনেইতো 2-3টা থাকে এইটো তো এইটো আজিকালি মডাৰ্ণ বি হৈছে তো এনেকুৱা আৰু ইয়াকে ইনথু কয় আমাৰ ডাওকে কি বুলি কয় ইনথু কয় ইনথু ইয়াৰ 2টা কিচিমটা থাকে একটাটো জাষ্ট এইটো কাটৰটো থাকে আৰু একটাটো পইচাৰ থাকে এটা ছিংগল লংকে একে ইমফে কয় তো ইমফেটো খাখু ইমফে হয় এইটো আমাৰ Singhphowতে বি বহুত বেছি মানে আছে এইটো মানে এনেকুৱা যোনটো আপুনি উঠিনে চাইছিলে এইটো ল'ৰাবিলাকে বি হয় এই চিলভাৰ এইটো বি ল'ৰা পিন্ধিব পাৰে ল'ৰা ল'ব পাৰে এইটো মানমোখিং কৈ আগে আমি তো ইটো বেলেগ হয় এইটো মানে এনেকুৱাকৈ আৰু এইটোতো লুংগি লুবু কৈ আগে আমি আৰু পুম্বাম কয় আমি পুম্বাম কয় এইটো ৰেডিমেড বি থাকে আৰু জাষ্ট একটা মাফলাৰ টাইপকৈ যোনটো লম্বাকৈ থাকে তাকে মানে এনেকুৱা ট্ৰেডিশ্যনেল ৱেতে ৰেপ বি কৰে আমি বা তাকে ঠিক আছে আৰু ইয়াত যে আপোনালোকৰ এইটো উনপং লিখা আছে এক্সাম্পল লাইক আই এম অৰুণাচলী না তো অৰুণাচলীতে বহুত বেছি ট্ৰাইব থাকে তো উই অৰুণাচলী কয় যেনেকৈ আপুনি দিল্লী গুচি যায় তো উই নৰ্থ ইষ্ট হৈ যায় না আৰু ফৰেন গুচি তো উই ইণ্ডিয়ানছ হৈ যায় ইন দ্য ছেম ৱে আমি যেমন Singhphow ট্ৰাইব লিচু ৰৱাং চিট জাইৱা চব মিলাই কিনে আমি উনপং কয় মানে তাকে একটা ইউনিটি আমি একে মনমোখিং কওঁ তাকে পঠাং কয় আমি তাকে পঠাং কয় তাকে এই ড্ৰেছটো মানে প্ৰায় বোৱাৰীসকলে পিন্ধে এইটো প্ৰায় জীয়ৰীসকলে পিন্ধে মানে যেনেকৈ কি এইটো আছে নিংৱত যোনটো কয় আমি চাৰি চুদা হ'লে যেনেকৈ হিন্দুবোৰতে সিন্দুৰ লগাই ন তাকে চিম্বল এটা থাকে তো আমাৰ যোনটো এনেকুৱা এইটো নিংৱতটো যোনে লগাই তো ভাবি লওক মানে এই চাৰি চুদা হয় এইটোৱে হয় মানে অৰ্থটো এইটো যি দেখিম যে জীয়ৰী হৈ আছে মানে এনেকৈ চাওক এইটোবিলাক চাই আছে যোনটো মানে লেডিজবিলাক মানে চাৰি চুদা যোন বি আছে এনেকৈ পিন্ধিব লাগিব মানে এইটো মানে এইটো নিংৱতটো কোৱাটো এইটো নিংৱত এনেকুৱাটো এইটো নিয়মে হয় নিয়মে হয় যিসকল বয়সীয়াল হয় তেওঁলোকে প্ৰায় খায় মানে এইটো ন মৌ মাখি আছে দেখিছে ভালকৈ চাই পাব এয়া দেখিছে মৌ মাখি আছে ভিতৰত এতিয়া একজেক্টলি এইটো বস্তু টেষ্ট কৰি চাওঁ বিদ্যা এলকহল নেখাব La ngun chi keba ko samne la mane lora ngun mane tagot chi mane dawai keba mane tangor আচ্ছা এইটো ল'ৰাৰ কাৰণে হয় আৰু ছোৱালীৰ কাৰণে বেলেগ থাকে যিসকলে মোৰ ব্লগবোৰ ৰেগুলাৰ চাই মই অৰুণাচলত অখিল পাংগিয়কৰ ওপৰত ব্লগ এটা কৰিছিলোঁ তেওঁ যে দা বনাইছিল সেই ব্লগ এটা কৰিছিলোঁ বহুত মৰম দিছিলে আপোনালোকে নংটাৰ পৰা আহিছে এখন ষ্টল আৰু অখিল পাংগিয়কৰ পুত্ৰ এইফালে ৰাইমা পাংগিয়ক হেল্ল' দেখিবলৈ লাখিটোৰ নিচিনা কিন্তু লাখতি নহয় আচলতে দেখিছে বা এখন হাত কাটিব বুলি কৈ আছে আপোনালোকে দেখিছে মানাও চুডুং এইটো প্ৰকৃতিৰ মানে পুৰুষ আৰু মহিলাৰ চেম্বল এটা ডুংৰি কয় এটা ডুংলা কয় আৰু মাজত যিটো ধনেশ চৰাই এইটো চেম্বলটো হ'ল ধনেশ চৰাইৰ পৰা আমি নৃত্য শিকিছিলোঁ বুলি আমাৰ এটা মানে পৰম্পৰা প্ৰভাত এটা আছে
আৰু ইয়াত সেইকাৰণে বিভিন্ন জীৱ জন্তুৰ প্ৰকৃতিৰ লগত সদায় চিংফৌসকলে বসবাস কৰি আহিছে সেইকাৰণে প্ৰকৃতিৰ এই সূৰ্য চন্দ্ৰ তৰা ঢোল গছ গছনি মানে বিভিন্ন জীৱ জন্তুৰ ইয়াত মানে ছবি আঁকি ইয়াত দিয়া হৈছে যিহেতু চিংফৌসকল প্ৰকৃতিৰ লগত থাকে আৰু এই যিমানবিলাক এইবিলাক ফুল দেখিছে ঢেকীয়া গছৰ ফুলৰ পৰা এইটো আৰ্হি ঢেকীয়া ফুলৰ যিটো সম্বন্ধটো আছে লিংকটো চিংফৌসকলৰ মিতিৰ কুটুমটো মানে বাৰ্মাতে থাকক বা চাইনাত থাকক চিংফৌসকলৰ ৰিলেশ্যনটো সদায় বৰ্তাই ৰাখে মানে এইটো হ'ল তাৰ চেম্বল মানে আপুনি যদি চিংফৌ ভাষাটো জানে এই ৰুটেদি ষ্টিল বেল্টত গ'লে কোনো ভাষাৰ প্ৰব্লেম নহয় যেনে বিশেষকৈ চাইনাৰ ইউনান প্ৰভিন্স আৰু বাৰ্মাৰ কাচিন ষ্টেটত গ'লে এই আমি যি পাতি আছোঁ এইটো ভাষাটো পাতিলে কোনো ভাষাৰ মানে প্ৰব্লেম নহয় 39 years পাছত আজি কিঞ্চিত হ'লেও মানে ভাল হৈছে বুলি ভাবোঁ মানুহবিলাক নিজৰ ভাষা কালচাৰ নিজৰ ড্ৰেছ পাতিক নিজৰ সংস্কৃতিক ভাল পাব ধৰিছে এইটো এটা প্লাছ পইণ্ট শ্বাপৱং য়ং নৃত্য উৎসৱ শ্বাপৱং মানে য়ং মানে আমি 7 নম্বৰ সন্ততি গাম নং লা দু টাং য়ঙৰ সতি সন্ততি আমি চিংফৌসকল আমাৰ এটা প্ৰবাদ আছে আমি 7জন গাম নং লা দু টাং 6জন ককাই ভাই আছিলে তাৰে য়ঙৰ সতি সন্ততি সেইকাৰণে আমি শ্বাপৱং য়ং চা মানে পুত্ৰ তেওঁৰে মানে আমি সতি সন্ততি শ্বাপৱং য়ঙৰ পুত্ৰ শ্বাপৱং য়ঙৰ সতি সন্ততি আমি মানাও মানে নৃত্য পই মানে উৎসৱ সেইকাৰণে শ্বাপৱং য়ং মানাও পই এইটো মানাও ঠিঙু বুলি কয় এইটো এই যিবিলাক চেম্বল আছে ইয়াতে আমি জাঞ্জ কিনলি বুলি কওঁ সেই জখলা যিটো আছে আগত মানে ঘৰত ইষ্ট দেৱতাক পূজা কৰোঁ যে তেওঁ স্বৰ্গৰ পৰা নামি আহি ইয়াত আমি যিবিলাক অফাৰিং দিওঁ সেইটো গ্ৰহণ কৰে বুলি এটা প্ৰবাদ আছে আপোনাৰ ঘৰ আমাৰ অসমতে মই থাকোঁ এতিয়া চিংফৌ ইক'লছ মাৰ্কেটা সেইটো মোৰে হয় সেইটো হয় হয় আমাৰ চিংফৌত মানে এখেতক কয় নৌচংৱা মানে লিড কৰিব যিটো ডান্স হওক या সমাজ হওক সি লিড কৰে আমাৰ এইটো পিককৰ কিবা পুচ আছে আৰু হৰ্ণবিলৰ হেড আছে তেতিয়া এইটো কওঁ আমাৰ লোকে য়ামফাওলং এইটো য়ামফাওলং কোৱাটো মানে একদম প্ৰিচিয়াছ কাপোৰ থাকে ৰয়েল যিটো নেকি ৰয়েল ফেমিলিবিলাক পিন্ধে এইটো আমি সৰু মৰু মানুহ আমাৰ পিন্ধিব নোৱাৰে এইটো তো সি লিডাৰ আছে আমাৰ এইটো দাও আছে এইটো বহুত ধাৰ থাকে এইটো দাওটো তেতিয়া সি একদম আমাৰ দেওৰ লগতো যুঁজে দুশ্মন লগত যুঁজি মানে একদম আমাৰ সমাজটোকে আগবঢ়াই পঢ়া লিখা হওক ডাঙৰ হওক বুলি এটা উইচ কৰি কিনি একদম নাচে সমাজটো বেমাৰ আজাৰৰ পৰা দুখ পৰা কষ্টৰ পৰা বাচিবৰ কাৰণে এখেতে উইচ কৰি ডান্স কৰে ধন্যবাদ পুৰা লাইন আপটো দেখাই দিছোঁ চাওক যিসকলে ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধিছে অকল তেওঁলোকে ডান্স কৰিব পাৰিব এতিয়া ধৰক এতিয়া কিছুমানে ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি অহা নাই হয় এতিয়া যিসকলে ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি অহা নাই তেওঁলোকক এণ্ট্ৰি নিদিয়ে নিজৰ কালচাৰ নিজৰ ট্ৰেডিশ্যনটো এনেকৈ ৰক্ষা কৰিছে তেওঁলোকে লাইন দেখিছে নাই কিমান দীঘল চাওক লাইন আৰু চবেই পিন্ধি আছে ট্ৰেডিশ্যনেল ড্ৰেছ যিসকল লিডাৰসকলে লিড কৰিছে ডান্স কৰি আছে এতিয়া চাওক ওপৰৰ পৰা কেনেকুৱা লাগিছে কওক দেখিছে লাইন দেখিছে নাই চবফালে চিংফৌ কমিউনিটি গোটেই এতিয়াও আধা লাইন বাকী আছে সোমাবলৈ পোৱা নাই তেওঁলোকে তাত ইয়াত ফুল হৈ গৈছে অলৰেডি শাৰী পাতি পূৰা ষ্টাডিয়ামত কিমান আছিলে এতিয়া কিমান হৈ গ'ল পুৰা ফিল্ড ভৰ্তি হৈ গৈছে দেখিছে মোৰ চাউণ্ড কিমান শুনি পাইছে নাই পোৱা মই গম পোৱা নাই ছেকেণ্ড টাইম আহিছোঁ ছেকেণ্ড টাইম আহিও বহুতে বঢ়িয়া লাগিছে মোৰো এতিয়া নাচিবলৈ মন গৈ আছে মানে গানটো শুনি ইমানে মজা লাগে গানটোৰ নাম হৈছে অ'ৰা অ'ৰা লিৰিক্স বুজি নাপাওঁ কিন্তু শুনি বহুতে ভাল লাগে 4:47 হ'ল আৰু এতিয়াও
যাবলৈ বাকী আছে, শেষ হোৱাই নাই লাইনটো ইয়াৰ পাছত শেষ হ'ব আৰু অলপ আছে যেনেকৈ আহিছে গৈছে তেনেকৈ নি আছে। যিসকলে তাত নাছিলে ইয়াত এণ্ডিং কৰিছে, ইয়াত চবেই সন্মান দিব, পূজা কৰিব, সেৱা জনাব, তাৰপাছত আজি দিনটো শেষ হ'ব। ফেষ্টিভেল চাই কেনেকুৱা লাগিছে ক'ব, আৰু গানটো নহয় বহুত বেছি ভাল লাগে, মজা লাগে। আমাৰ লগত দাদাৰ নামটো কি আছিলে? অঁ সিংফৌ ছাত্ৰ সন্থাৰ সভাপতি ন? অঁ তেওঁলোকে যেতিয়া গেষ্ট আহিলে যোনটো সন্মান দিয়ে নহয় বহুত এক্সট্ৰিম লেভেল, মানে যিকোনো গেষ্ট হওক লাগিলে বাহিৰতে কোনোবা আহিছে চিনিও নাপায় লাগিলে, কিন্তু ৰাস্তাতে মাতিব, ভাত খালে নাই সুধিব, তো তেনেকুৱা টাইপৰ সন্মান। এবাৰ খালোঁ, আকৌ ছেকেণ্ড টাইম খালোঁ বুলি ক'লোঁ, হয়তো মানে লৈ আহিছে, বহুত এক্সট্ৰিম ৱেলকামিং হয়, ভাল লাগে মানে। তেনেহ'লে এয়া আছিল আজিৰ মোৰ ব্লগ। আজিৰ ব্লগটো চাই কেনেকুৱা লাগিলে মোক জনাব। শ্বপং য়ঙৰ কথা আপোনালোকে গম পাইছিল নাই সেইটো জনাব, আৰু যদি ইয়ালৈ আহিছিল, ইয়ালৈ আহি পেলাই ফেষ্টিভেলটো চাই কেনেকুৱা লাগিল সেইটো জনাব, মানে কমেণ্ট ছেকশ্যনত কিবা নহয় কিবা এটা জনাব। যিসকল ভলেণ্টিয়াৰ্ছ আছে তেওঁলোকে বহুত কষ্ট কৰি আছে, আৰু তেওঁলোকে ইমান ধুনীয়াকৈ অৰ্গেনাইজ কৰাৰ বাবেহে গোটেই আজি ফেষ্টিভেলটো ইমান ছিষ্টেমেটিক হৈ গ'ল। সেইকাৰণে মোৰ ফালৰ পৰা তেওঁলোকলৈ এটা চেলিউট। পাছলৈ এনেকৈ কাম কৰি যাব বুলি মই আশা কৰিছোঁ। আৰু এটা সৰু ডিটেইলছ মই এড কৰিব বিচাৰিছোঁ, 2 বছৰ এটা জেগাতে হয়, তাৰপিছত বেলেগ এটা জেগাত হয়। ইয়াৰ আগত ইনথেমত হৈছিল, ইনথেমৰ পৰা বৰডুমচা আহিলে, বৰডুমচাৰ পৰা এতিয়া ক'ত যাব নেক্সট আমি গম নাপাওঁ, কাৰণ লটাৰী টাইপত চাগে হয় নেকি, মানে আগতীয়াকৈ জনাই দিয়ে আৰু ক'ত হ'ব ক'ত নাই। সমাপ্ত কৰিছোঁ, সদায় সুখী থাকক, স্মাইল কৰি থাকক, পজিটিভ থাকক। মই সময় গৈ ছাইনিং অফ।